গুড মৰ্নিং ফ্ৰম আগ্ৰা আৰু যোৱাকালি আমি ৰাতি আগ্ৰাত আহি পাইছিলোঁ। আগ্ৰাৰ পৰা আপোনালোকৰ বহুতখিনিয়ে লেট হৈছিল মানে আমাৰ আহোঁতে, যিহেতু ৰাস্তাত যিহেতু বতাহ বৰষুণ আৰু এনেকুৱা মানে ৰখি ৰখি আহিব লগা হৈছে, গাড়ী পূৰা স্পীড ল'বই পৰা নাই। আৰু তাৰ কাৰণে আমি আৰু এটা কাৰণ আছে, আৰু নেক্সট ভিডিঅ' মই একদম কিবা এটা বস্তু দেখাব বুলি কৈছিলোঁ আপোনালোকক। তো সেই বস্তুটো আজি এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ। আগতে দেখিছিলোঁ টিভিয়ে কিতাপ টিভিত তাৰপিছত কিতাপত তেনেকুৱাকৈ পঢ়িছিলোঁ, কিন্তু আজি নিজ চকুৰে আপোনালোককো দেখাম আৰু ময়ো নিজে চাম। তো বঢ়িয়াকৈ এক্সপ্ল'ৰ কৰিম বঢ়িয়া চাই। আৰু আমি এইটো ৰুমত আছোঁ আৰু বস্তুবিলাক পূৰা ইফাল সিফাল কৰি পৰি আছে। আৰু বৰ্তমানতো এতিয়া বস্তুবিলাক ইয়াতে থৈ যাম, আৰু এতিয়া আমি অকল মানুহকেইটা যাম, যাই কেনে বস্তুটো চাই কেনে তাৰপিছত আহি কেনে পেকিং কৰিম। তাৰপিছত গোয়িং টু আজি পূৰা দিল্লী। আমাৰ নিউজ লাইভ বয় টেটু বয় ছেটিং বয় বহুতকেইটা নাম আছে। আৰু আছে এইপিনে উজ্জ্বলে এডিট কৰি আছে। আৰু আপোনালোকে যদি ইউবি ব্লগছ এতিয়ালৈকে চোৱা নাই তেন্তে ইউবি ব্লগছ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে 10K হ'বলৈ গৈ আছে। আৰু মোৰ চেনেলটো চাব, যদি এই চেনেলটো নতুনকৈ আছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু এইপিনে আহি গৈছে নয়ন দা, বঢ়িয়া ফুল্লি ৰেডি মানে আজি মই লেট কৰাৰ কাৰণে আজি আগ্ৰা ফুৰিব পাই আছোঁ। মোক থেংক ইউ জনোৱা, আজি মোৰ কাৰণে পাই আছোঁ। মাহীমাকৰ পুতেক ন, আমি মাহীমাকৰ পুতেক, আমাৰ ওচৰতে মাহীমাকৰ পুতেক হোৱাই। আমি তিনিটা মাহীমাকৰ পুতেক আছোৱে। বেলেগ নলওঁ ভাই। তো বঢ়িয়াকৈ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াৰ পৰা ৰুমৰ পৰা ওলাই দিওঁ আৰু বন্দাছ যাওঁ। আৰু এইপিনে বঢ়িয়াকৈ এইটো হ'ল বিকাশ দাৰ ৰুম। অ' গুৰুং দা, হা ক ভাই, গুড মৰ্ণিং। তোমাৰ নিক নেম এটা পাইছোঁ, পিছত কম মই। তোমাৰ নাম ভাল নাম এটা পাইছোঁ। কি নাম দিছে? তোমাৰ বন্ধুৱে দিছে মোক। কোনে? কেমেৰাত নাপাওঁ তোমাৰ কলেজত মাতাৰ নাম কি? তোমাৰ বন্ধু কি বুলি কৈছে? এনে তুমি কোৱা, আমি ক'লে আকৌ মোৰ বহুত নাম আছে। এটা কোৱা ফেমাছটো। ফেমাছটো মই নিজৰ মুখেদি নকওঁ। নিজৰ মুখেদি নকয় বোলে। মই কৈ দিওঁ নেকি? মই কৈ দিওঁ। পাই গৈছোঁ। আজি ক'ত যাব? আজি লাভৰ জেগাত যাম। লাভৰ যিসকলে প্ৰেম মানে সেই প্ৰেমৰ জেগাত যাম আজি। প্ৰেম এটা পবিত্ৰ বস্তু। অঁ, সেই পবিত্ৰ জেগাতে যাম আজি। তাৰপিছত এতিয়া বঢ়িয়াকৈ ইয়াৰ পৰা যাওঁ, আৰু কি নাম পাইছেতো গম নাপাওঁ মই এতিয়া। অ'কে, তো বঢ়িয়াকৈ ৰাতিপুৱা এয়া মিঠা পান লৈছোঁ বুলি ভাবিছে নেকি আপোনালোকে? মিঠা পান নহয় এইটো একচুৱেলি মিঠাই হয়। আৰু এইপিনে গোটেইবিলাক মিঠাই বহুত আছে, কিন্তু যোনটো মিঠাই খালোঁ ন, এইটো একচুৱেলি পূৰা আপোনালোকৰ পাণৰ দৰে লাগে, কিন্তু এইটো একচুৱেলি মিঠাই হয়। আৰু সকলোখিনি আৰু দাদাই আমাক টেষ্ট কৰিব দি আছে। ভैया দোকান का नाम क्या है? পাঞ্চিপেৰা। এতিয়া আমি পাঞ্চিপেৰাত মিঠা টেষ্ট কৰি আছোঁ, আৰু খাই লৈ কিনে ওলাই আছোঁ। প্ৰথমে পেট পূজা, তাৰপাছতে বাকী কাম। তাৰপিছত কিবা হৈছে এয়া কেলা হৈছে। তো ফাইনেলি আগ্ৰাত আহি পালোঁ, আৰু সপোনতো ভবা নাছিলোঁ যে এনেকুৱা আগ্ৰাত আহি পাম কিবা কাৰণে। তো আগ্ৰাত আহি পালোঁ, আৰু এটা আপোনালোকৰ মোৰো ড্ৰিম আছিল, আৰু মোৰ লগতে আপোনালোকৰ চাই লওক বঢ়িয়া চাই। তাৰপিছত আমি যাম মজাকৈ এটা তাতে যে বস্তু দেখা আছে, আৰু সেই বস্তুটো বহুত পবিত্ৰ হয়। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। তো তেতিয়ালৈকে আপোনালোকৰ আগ্ৰাখন অলপমান ঘূৰাই লৈ আহোঁ। ঘূৰাই কিনে এইটো জেগাটোত যাই আছোঁ বৰ্তমান। চব বঢ়িয়াকৈ এইপিনে আহি পালোঁ পাৰ্কিং প্লেচ, আৰু এইটো চাইডে পাৰ্কিং কৰি থ'ব লাগিব গাড়ীকেইখন। তো চাওঁ, লেটছ চি ক'ত পাৰ্কিং কৰি থৈ দিওঁ। চব বঢ়িয়াকৈ ইয়াতে গাড়ীত উঠি ল'লোঁ, আৰু গাড়ীত উঠি কিনে আমি বঢ়িয়াকৈ যাই আছোঁ বঢ়িয়া চাই। আৰু ক'ত গৈ আছোঁ তাতে যাই কিনে আপোনালোকক দেখাইছোঁ। বহুত এক্সাইটেড হয় চাবৰ কাৰণে, বহুত এক্সাইটেড, আৰু বঢ়িয়াকৈ আমি যাই আছোঁ। আৰু বৰ্তমান এইটো ৰাস্তাতে গৈ আছোঁ বঢ়িয়াকৈ। মই আগত বঢ়িয়া চাই, আৰু পূৰা মাছ লগাই গৈ আছোঁ, আৰু মজা চাই এইটো ৰাস্তাটো চাই লওক। গৈ আছোঁ বঢ়িয়া চাই। উই আৰ কামিং ভैया। মানুহ নহয়
এইটো কি দেখাই কিমান এক্সাইটেড কিমান নাই এক্সাইটেড বেছি নাই কাৰণ আগতে চাই গৈছোঁ এইবাৰ খালি তোমালোকৰ দেখো এক্সাইটমেণ্টটো আছে আৰু ओके इसका दाम कितना है भैया 8 लाख रुपए 8 लाख रुपए है इतना गरम तो गई आছো খোজকাঢ়ি আৰু বেটেৰী ৰিক্সাৰ পৰা ফাইনেলি নামিলোঁ তাৰপিছত এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি আৰু ইপিনে বহুতখিনি দোকান আছে আৰু মানুহ বহুত হৈছে ন আৰু ইপিনে পিংকি বা আছে পিংকি বা আজি ফাৰ্ষ্ট টাইম কেনেকুৱা ফাৰ্ষ্ট টাইম বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছ এতিয়া যাই পোৱা নাই ভাল কৰি দিলোঁ তো গৈ আছোঁ আৰু ফাইনেলি কৈ দিওঁ ক'ত যাই আছোঁ তাজমহল গৈ আছোঁ চাবলৈ আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গম পাইছে চ' গৈ আছোঁ আৰু আমাৰ ইয়াতে বহুত গাইড আছে কিন্তু আমাক গাইড নালাগে কাৰণ আমাৰ বিকাশ দা গাইড আছে হয়নে আমাৰ বিকাশ দা গাইড আছে বঢ়িয়াকৈ গাইড দি লৈ গৈ আছে আৰু এটা আমাৰ বেলেগ গাইডৰ কোনো প্ৰয়োজন নাই একবাৰ লুটা খাইছোঁ সেইকাৰণে আমি জানো মানে ক'ত লুটা খাব পাৰি তো আমাৰ কোনো গাইডৰ প্ৰয়োজন নাই চ' আমি গৈ আছোঁ বঢ়িয়া আছে পূৰা নিশ্চিন্ত মনে চ' ফুল ছেফটি চব বঢ়িয়াকৈ সোমাই আহিলোঁ সোমাই আহিলোঁ ভিতৰত আৰু আপোনালোকে এইবিলাক দেখা পাইছে কি ধুনীয়া অ' মাই গড সপোনতো ভবা নাছিলোঁ যে এনেকুৱা আহিম বুলি ভাই সপোনতো ভবা নাছিলোঁ এনেকুৱা আহিম বুলি তোমালোকৰ আশীৰ্বাদত আহি গ'লোঁ ফাইনেলি নিজে কষ্ট কৰি আহিছা ভাই কাৰো আশীৰ্বাদ নাই তোমাৰ কপালত লিখা আছিল এইটো চব বঢ়িয়াকৈ আপোনালোকে এইবিলাক বঢ়িয়াকৈ চাই লওক মজা অ' মাই গড এইটো চাই লওক ভাই চাব কি দেখি আছোঁ এইবিলাক আগতে টিভিত দেখিছিলোঁ কিন্তু আজি নিজেই বাস্তৱত দেখি আছোঁ বঢ়িয়াকৈ हाँ तो फिर यहाँ पे है मैं सबको एक साथ करके यहाँ पे ताजमहल में घुसने का आपको 3 दरवाजा मिलेगा ठीक है एक है इस तरफ दूसरा इस तरफ तीसरा इस तरफ ठीक है लेकिन तीनों दरवाजा आके इधर ही आपको मिलेंगे उसके बाद यहाँ से आपको सीधा घुसना है लेकिन मेन ताजमहल के अंदर घुसने के लिए आपको यही दरवाजा यूज करना पड़ेगा जो एक ही है ठीक है बाउंड्री में आपको 3 दरवाजा है लेकिन मेन दरवाजा ये है ओके इसके अंदर आपको घुसना है और इसके अंदर घुसते ही ताजमहल लिखेगा चलिए मैं आपको दिखाता हूँ ताजमहल ठीक है और चलो इधर भी एक वो है साइंटिफिक लॉ बना हुआ है जो आपको मैं अंदर जाके समझाता हूँ ओके ठीक है पैसा कम के लेना हाँ गोविंदा 200 है थैंक यू भैया नहीं चाहिए ये क्या है भैया ये क्या है ये वो है बोलिए क्या है ये सीधे जाइए नाकर पुणे पुणे जाए सीधे আৰু ফাইনেলি পাই গ'লোঁ এখন মেইন দৰৱাজা হয় মানে মেইন দৰ্জা এখন আৰু বঢ়িয়া আছে আপোনালোকে চাই লওক কিমান পৰ্যটক আহিছে ইয়াতে তাজমহলত পৰ্যটক আহিছে আৰু বঢ়িয়া আছে এইপিনে 1000 সাল মানে আৰু এইটো বনাইছিল 216 জন মানুহ মিলি বনাইছিল আৰু ইয়াৰ ভিতৰেদি গ'লে বঢ়িয়া আছে পাম আমি তাজমহল মেইন তাজমহল আৰু চকুৰ আগত মেইন তাজমহলটো দেখা পাই আছোঁ মাই গড বঢ়িয়া লাগি আছে তাজমহলত আহি আৰু আপোনালোকক ছাছপেন্সত ৰাখিছিলোঁ অলপমান আৰু আপোনালোকে গম পাইছে তাজমহল আহিম বুলি চ' বঢ়িয়াকৈ এতিয়া আমি এটা তাজমহল আহি পাইছোঁ আৰু তাজমহল আহি পোৱাৰ লগে লগে পিছপিনে আপোনালোকে দেখিছে এইটো তাজমহল আৰু তাজমহলৰ ওচৰলৈকে বঢ়িয়াকৈ গৈ আছোঁ আমি আৰু ইয়াতে সেনেকুৱাকৈ কেমেৰা মানে ভিডিঅ' সেনেকুৱাকৈ কভাৰ চভাৰ সেনেকুৱা লৈ আহিব নিদিয়ে আৰু ষ্টিক একো লৈ আহিব নিদিয়ে অলপ ষ্ট্ৰিক কৰিছে আৰু বঢ়িয়াকৈ আজি সপোনত ভবা নাছিলোঁ যাতে তাজমহল আহিম বুলি কিন্তু ভাবিছিলোঁ বহুত বছৰ পাছত আহিম কিন্তু ইমান জলদি আহিম বুলি ভবা নাছিলোঁ আপোনালোকক মোৰ লগতে আপোনালোককো অলপ যাতে তাজমহলটো অলপ দেখাই লৈ আহোঁ আৰু এইখনে হৈছে আমাৰ আগ্ৰাত তাজমহল যোনটো শ্বাহজাহানে মমতাজৰ কাৰণে বনাইছিল আৰু বঢ়িয়াকৈ আমি এতিয়া এইপিনে চাই লওক বঢ়িয়া চাই গৈ আছোঁ
সব বঢ়িয়াকৈ আহি পালোঁ তাজমহল আৰু তাজমহলখন আপোনালোকে দেখা পাইছে এইটো হ'ল মুমতাজ শ্বাহজাহানে মুমতাজৰ কাৰণে বনাইছিল তাজমহল আৰু অলপ মানে ব্ৰাইটনেছৰ হেৰিটো কম আছে চ' পিকচাৰ কোৱালিটিটো কলা কলা আহিব পাৰে চ' এতিয়া আমি ইয়াৰ পৰা দূৰৰ পৰা নমস্কাৰ কৰি কিনে চিধা বেক টু ৰাইডিং পজিশ্যন ল'ব লাগে আৰু চিধা চিধিকৈ আমি দিল্লী যাব লাগে আৰু দিল্লীত যে আজি ষ্টে কৰিম দিল্লীত তো আপোনালোকক এইখিনি তাজমহল দেখাবলৈ আছিল তো বিন্দাছ এতিয়া অ'কে তো তাজমহলৰ ভিতৰৰ পৰা ওলাই কেনে বাহিৰত বঢ়িয়াকৈ হৈ পিনে গছৰ তলত ঠাণ্ডা বঢ়িয়াকৈ বহি কেনে আমি খাই আছোঁ আগ্ৰাৰ লাচ্চিটো কেনেকুৱা লাগে খাই চাব মজা টেষ্টি প্ৰথমবাৰ লাচ্চি খাইছোঁ ইয়াতে আগ্ৰাত আৰু তাৰ লগত চব্জি পেটিছ ৰাতিপুৱা একো খাই অহা নাছিলোঁ চ' সেই আৰু তাৰপিছত ইয়াৰ পৰা যাই কেনে পটাপট বেগ পেকিং কৰিব লাগে বাইক ষ্টাৰ্ট দিব লাগে পটাপট দিল্লীলৈ ওলাব লাগে আৰু যিহেতু আগ্ৰাত ৰখিছিলোঁ সেইকাৰণে ভাবিলোঁ তাজমহলটো চাই যাওঁ কাৰণ বাৰে বাৰেতো ঠিক তেনেকুৱা অহা নহয় চ' সেইকাৰণে তাজমহলত সোমালোঁ আৰু বঢ়িয়া কেনে ব্ৰ আৰু ফাইনেলি আয়ুবৰ 40K ছাবস্ক্ৰাইবাৰ হ'ল তো থেংক ইউ ছ' মাছ আপোনালোকে ইমান মৰম আৰু ভাল পোৱাৰ বাবে আৰু এনেকুৱা মই হাৰ্ড ৱৰ্ক কৰি গৈ থাকিম আৰু আকৌ কিমান হ'ল তোমাৰ মোৰ 20 হ'ব 20 হোৱা নাই 15 হৈছে মজা 20 হৈ যাব আপোনালোকে মৰম দিয়ক আগ্ৰাৰ লাচ্চি খাই আগ্ৰাৰ আছোঁ লাচ্চি খাই আছোঁ বঢ়িয়া পাঞ্জাৱতো খাম পাঞ্জাৱতো খাম য়েছ আৰু বঢ়িয়াকৈ ইয়াৰ পৰা ওলাম আৰু তো চাই থাকোঁ চব বঢ়িয়াকৈ এতিয়া ৰুমত আহি পালোঁ তাজমহলৰ পৰা ৰুমত আহি পালোঁ আৰু ইয়াৰ পৰা আমি ৰাইডটো ষ্টাৰ্ট দিব লাগে আৰু বৰ্তমান আপোনালোকে দেখা পাইছে পূৰা বেগ চেগ পূৰা পেকিং কৰি চব ৰেডি হৈ আছে যাবলৈ আৰু চব ইপিনে ৰেডি কিয় হাঁহি আছা তুমি কিবা এটা আহিছোঁ টেটুটো আমাৰ চিনিয়ৰকেইটাক হা চিনিয়ৰকেইটাক আৰু ইপিনে চাত পূৰা আমাৰ বছ দুটা শুই আছে পূৰা তাৰপিছত এতিয়া আমি উঠাৰ লগে লগে পূৰা পলাই পটং দিব লাগে আৰু পূৰা বহুত বিল হৈ যাব নহ'লে চ' যাব লাগে এতিয়া বাজিল 7:53 আৰু ইয়াতে দেখিছে আপোনালোকে বহুতখিনিয়ে মানে আমাৰ গুৱাহাটীত হ'লে বঢ়িয়া আৰু আমাৰ গুৱাহাটীত হ'লে পুৰা এন্ধাৰ হৈ কেনে পূৰা কিবা হৈ গ'ল আৰু ইয়াতে 8টা বাজিছে 8টা বাজোতে মানে বঢ়িয়া এন্ধাৰ হৈ গৈছে আৰু আপোনালোকে তাৰপাছত মটৰ ভ্লগিং দেখা নাপালে কাৰণ মোৰ মানে অহাৰ টাইমত মানে চাৰ্জটো খতম হৈ গৈছিল আৰু ইয়াতে মানে দেখাব লগা ঠিক তেনেকুৱা একো নায়ে খালি এক্সপ্ৰেছৱেটো হ'ল এইটো হ'ল য়মুনা এক্সপ্ৰেছৱে চ' এতিয়া মোৰ গোপ্ৰটো চাৰ্জ হৈ গ'ল বঢ়িয়া চাই আৰু এতিয়া যাব লাগে আৰু মোটামুটি আমাৰ ইয়াৰ পৰা আছে বৰ্তমান 98 কিলোমিটাৰ আৰু পাই যাম আৰু মজা চাই আৰু আপোনালোকক দিল্লী পাই যাম আৰু মজা চাই চ' আপোনালোকক যাই কেনে এতিয়া দেখাই আছোঁ বঢ়িয়া চ' বঢ়িয়াকৈ আহি এখন বঢ়িয়া টোল গেট পালোঁ আৰু বৰ্তমান এইখন 4 নম্বৰ টোল গেট হয় আৰু এইখন হ'ল আলিগড়ৰ টোল গেট আৰু আমি দিল্লীলৈকে কাটিছিলোঁ টোল গেটৰ পইচা চ' পাৰ্চিখন ওলাব লাগিব এতিয়া भैया कटा हुआ है पर्ची कटा हुआ है हाँ रुको सब बঢ়িয়াকৈ আহি পেট্ৰল পাম্প পালোঁ আৰু পেট্ৰল পাম্প বঢ়িয়াকৈ পেট্ৰল পাম্প পালোঁ আৰু ইয়াতে তেল ভৰাই লওঁ কাৰণ অলপমান দূৰ যাব আছে তো আগত আকৌ পেট্ৰল পাম্প একো নাপাম চ' সেইকাৰণে পেট্ৰলটো ভৰাই লৈ যাওঁ আৰু বৰ্তমান চলি আছে ইয়াতে 98.5 পাই গ'লো শ্ৰীমন্ত শংকৰদেৱ ভৱন আমাৰ অসমীয়া দেখোন দিল্লীত আমাৰ অসমীয়া মাই গড শ্ৰীমন্ত শংকৰদেৱ ভৱন মাই গড আৰু বঢ়িয়াকৈ আমাৰ এইবিলাক দেখা পাইছে সৈন্যবাহিনী ৰেডি টু ক্ল'জ আজিৰ কাৰণে দোকান এইখিনিয়ে সমাপ্ত